আমাৰ ছেপ্টেম্বৰ মাহতে বিজ্ঞাপন প্ৰকাশ হ'ব লাগে, বাকী যিখিনি আমাৰ খালী পদ আছে, কিন্তু দুই এটা কাৰিকৰী কথাৰ কাৰণে এদিন দুদিন পলম হ'ব পাৰে, কিন্তু আমাৰ বিজ্ঞাপন ওলাব প্ৰাথমিক আৰু মাধ্যমিক দুয়োটা খণ্ডত। আৰু ইয়াৰ নিযুক্তিৰ ক্ষেত্ৰত কিছু নিয়মৰ সাল সলনি কৰা হৈছে। প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক য'ত আছে তাত টেটৰ নম্বৰৰ ওপৰত প্ৰধান গুৰুত্ব আৰোপ কৰি নিৰ্বাচন কৰা হ'ব। তাত য'ত আমাৰ আপাৰ প্ৰাইমেৰী গ্ৰেজুৱেশ্যনটোৰ প্ৰয়োজন হয়, তাত গ্ৰেজুৱেশ্যনত 10% ৱেইটেজ লোৱা হ'ব, DLEDৰ পৰা 5% লোৱা হ'ব, হায়াৰ ছেকেণ্ডেৰীৰ পৰা 5% লোৱা হ'ব, কিন্তু 80% ৱেইটেজ আমি টেটৰ মাৰ্কছৰ পৰা ল'ব। হায়াৰ ছেকেণ্ডেৰীৰ পৰা 5%, DLEDৰ পৰা 5%, টেটৰ পৰা 80%, আৰু য'ত গ্ৰেজুৱেশ্যনটো এপ্লিকেবল হয় তাত গ্ৰেজুৱেশ্যনৰ পৰা 10%। সেই সংখ্যাটো এতিয়ালৈকে প্ৰস্তুত হৈ আছে, চূড়ান্ত হোৱা নাই। পুৰণা যি পেঞ্চন নীতি আছে ইয়াক লৈ শিক্ষকসকলে প্ৰতিবাদত নামিছে, ভাৰতজুৰি আন্দোলন আৰম্ভ হৈছে, অসমৰ শিক্ষকসকলেও কৈছে, কি কৰিব? এইটো কেন্দ্ৰীয় চৰকাৰৰ এটা পলিচি। আমাৰ অসমৰ শিক্ষক কৰ্মচাৰী সকলোৱে অসম চৰকাৰৰ লগত আগতে এটা বুজাবুজি কৰি থৈছে যে ভাৰত চৰকাৰৰ যিটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পে স্কেল আৰু অন্যান্য নীতি নিয়ম আছে সেইখিনি অসমত প্ৰযোজ্য হ'ব। গতিকে আমি অসমত যিটো পে স্কেল দিওঁ এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পে স্কেলটো। এতিয়া ইয়াতে NPS টো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পলিচি, গতিকে পে স্কেলটো আমি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ল'ম, পেঞ্চন পলিচিটো নল'ম, তেনেকুৱাটো কথাটো হ'ব নোৱাৰে। গতিকে দুয়োটাই এইটো অসমত প্ৰযোজ্য হৈছে, কিন্তু বিষয়টো বিভিন্ন ধৰণৰ পৰ্যালোচনাৰ মাজত আছে, আৰু সেই পৰ্যালোচনা অনুযায়ী ভাৰত চৰকাৰে যি সিদ্ধান্ত লয় সেইমতে বিজ্ঞান শিক্ষকৰ নিযুক্তিৰ ক্ষেত্ৰত চৰকাৰে সিদ্ধান্ত লৈছে যে তেখেতৰ যি অৰ্হতা আছে, অৰ্হতাত গ্ৰেজুৱেশ্যন মেথছটো এটা ছাবজেক্ট হিচাপে থাকিব। যদি নাথাকে, যদি মেথছটো এটা ছাবজেক্ট হিচাপে গ্ৰেজুৱেশ্যনত নাথাকে, তেনেহ'লে হায়াৰ ছেকেণ্ডেৰীত তেওঁ 60%